মাছ সৰু মাছ ক্যাপসিকাম বিলাহী আছে আজি সৰু মাছটো পাতত দিয়া হ'ব সৰিয়হৰ সৈতে আৰু ক্যাপসিকাম বিলাহী আৰু কি লগত হেৰিটা উদিন ভালকৈ বুজাই দিয়া বস্তু কেনেকৈ কৰিব প্ৰসেছটো এটো প্ৰসেছটো মাছখিনি ধুই ধুনিয়াকৈ মেৰিনেট কৰিব লাগিব 15 মিনিট সময় ৰাখিব লাগিব ইয়াক তেল চেল দি ধুনিয়াকৈ 15 মিনিট সময় ৰাখিব লাগিব হয় তাৰপিছত আকৌ প্ৰসেছটো আগলৈ দেখি থাকিব চাই থাকিব পাব আপোনালোকে দিয়া কলপাতত কেনেকৈ কি কৰো কেনেকৈ জুই এখিনি কি দিছে আপুনি এখিনি ইয়াতে এতিয়া আমি অলপমান সৰিয়হ দিলো হালধি দিলো নিমখ দিলো তেনেকৈ মেৰিনেট কৰি লৈছো অলপ টাইম তাৰপিছত আমি হেই দিব লাগে সদায় পুৰা বস্তুত অকমান জিৰা মছলা অকমান দিব লাগে খানি আছে এখিনি এতিয়া কলপাতত দিব আৰু লগত আদা হালধি দি এনেকে এখিনি সৰিয়হ আদা হালধি লগত সৰু সৰুকে কেঁচা জলকীয়া দুটামান আচ্ছা আচ্ছা ইয়া কলপাত ৰেডি কৰি আছে কলপাতখিনি ৰেডি কৰিছে ইয়াতে মাছখিনি দিব ইয়া কলপাতখিনি কথাখিনি কৈ দিয়াচোন তুমি কলপাতটো জুইত দিব লাগে আসল জুইত কেলে দিব লাগে তাৰ যিখিনি বীজাণু থাকে বীজাণুখিনি মাৰি দিয়ে আচ্ছা আচ্ছা ইয়া কলপাতখিনি প্ৰথমতে ইয়া অলপ লেৰেলি যাব লাগিব ন লেৰেলিব লাগিব লেৰেলিলে বস্তু পুৰা কলপাত লেৰেলি গৈছে ধুনীয়াকে এতিয়া দি লৈছে কলপাতত বিলাহী আছে জলকীয়া মান ধনিয়া ন মান ধনিয়া আছে গোন্ধটো ভাল লাগে মান এটা কি হ'ব ইয়াৰ পিছত আমি এটা পেক কৰি আমি এটা জুইত দিম হয় জুইত দিয়াৰ পিছত আধা ঘণ্টা 45 মিনিট মান সময় লাগে ইয়াতে বাকিব লাগিব নহয় মজা আছে একদম কলপাতত এয়া দি দিছে আৰু এতিয়া পুৰা অঙঠা আছে তলত ফিনিচিঙত থাকিব আৰু কণ্টিনিউ কৰি থাকিব ভিডিঅ'টো শেষত দেখিব ফাইনেল প্ৰডাক্টটো কেনেকুৱা হয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব চবে আৰু গুৱাহাটীত মানে এনেকৈ হোম ডেলিভাৰী হয় যদি বিচাৰে ভাবিছে নেকি কৰিম বুলি এনেকুৱা কিবা আমি ভাবিছোঁ প্লেনিং আছে আমি আচলতে বনাই খুৱাই ভাল পাওঁ কোনোবা ইণ্টাৰেষ্ট হ'লে জইন কৰিব পাৰে কণ্টেক্ট নম্বৰ দি দিম আৰু ইয়াতে